গাইজ আজি মোৰ খুৰাদেউ মানে খুৰাৰ ঘৰত আহিছোঁ বিহুৰ পিঠা বনাই আছে খলা পিঠা কালাৰ আপুনি আচৰিত চাব খলা পিঠা বুলি কয় মিচিং ভাষাত এইটো তেতা পিঠা বুলি কয় কলজিয়া পিঠা মানে ফল্ডিং পিঠা আৰু এই কালাৰটো মই আচৰিত ফাৰ্ষ্ট টাইম চাইছোঁ এইফালে আছে বগা আৰু এইটো আছে কি বুলি কয় পিংক কালাৰ ন কি বনাইছে মানে কি কালাৰ লগাইছে মই নাজানো আৰু এই বনোৱা মানে ভৰ্তি নকয় মানে কি কালাৰ আৰু চাওক এই মিচিং চাং আৰু এইটো চাওক কি কালাৰ যে কেনেকা কালাৰ মানে প্ৰস্তুত কৰে মানে আচৰিত মানে একদম মানে কি ক'ম আৰু পানীটো খাই ভাল লাগিছে আৰু সকলোৱে হাঁহি আছে মই আচৰিত হৈছোঁ কালাৰ চেনি আছে তিল পিঠা মানে তিল আছে এইটো কালাৰ চালে সঁচাকৈ আপোনালোকে আচৰিত হৈছে আপোনালোকৰ তাত এই কালাৰটো পায়নে নাই নাজানো এইফালে আছে চাউলৰ গুড়ি আৰু আছে কালাৰটো কি কালাৰ লগাইছে নকয় বাৰু আৰু খাই চাইছোঁ মিঠা লাগিছে ভাল লাগিছে আৰু এটা বস্তু দেখাম আমাৰ মিচিং মানুহৰ এইফালে আছে চৌকাটো আছে আৰু এইফালে আছে কি বুলি কয় এইটো মানে এনেকুৱা এইটো আছে কলহ ইয়াৰ ওপৰত থাকিব লাও পানী উলটোৱা এইফালে লাও এইফালে কুম্বাং আৰু পেলা বুলি কয় ন এইফালে আছে এইফালে চাউল তাউল ৰখা সেইখিনি আৰু এই ভণ্টি আছে পেঞ্চিম প্ৰিয়া কুটুম এইফালে আছে তিল নে কি এইফালে আছে বাঁহৰ চুঙা অহাকালি মানে বাঁহৰ চুঙা পুৰিব আৰু এইফালে আছে লাও পানী খুব ধুনীয়া আছে লাও পানী খাম আৰু গান গাম বিহুৰ একদম বিহুৰ কাৰণে গান গাম মানে অহাকালি আমি গান গাম ফূৰ্তি কৰিম ধুনীয়াকে কালাৰ এই ভগৱান প্ৰথমবাৰ চাইছোঁ চাওঁ চাউল গুড়ি চাওঁ क्या कलर बनाता है চাওঁ কেনেকৈ বনাই চাওঁ এইটো ফল্ডিং পিঠা বুলি কোৱা আমি মানে মোৰ ভাষাত এইটো ফল্ডিং পিঠা বুলি কওঁ আৰু বনোৱাটো মই দেখাই দিওঁ এতিয়াহে বিহু বিহু লাগিছে একচুৱেলি এইটো বৰা পিঠা বুলিও কয় আমি খোলা পিঠা বুলিও কয় বৰা পিঠা বুলিও কয় বহুত কিবা কিবি পিঠা বুলি কয় হয় ভণ্টিজনী ইমান ধুনীয়া ধুনীয়া ছোৱালী দেই আৰু যিকে নহওক ভোগালী বিহুৰ আপোনালোকক শুভেচ্ছা থাকিল আৰু আগন্তুক দিনবোৰ আপোনালোকক ভালে ভালে যাওক ধন্যবাদ